আজিৰ সাধু কথা মাছমৰীয়াৰ কাহিনী। এসময়ত এখন গাঁৱত এজন বৃদ্ধ মাছমৰীয়া আছিল। তেওঁ কঠোৰ পৰিশ্ৰমী আছিল। প্ৰতিদিনে ৰাতিপুৱা সূৰ্যোদয়ৰ আগতেই তেওঁ পুৰণি নাওখনক সাৰথি কৰি মাছ ধৰিবলৈ সাগৰলৈ ৰাওনা হৈছিল। তেওঁ বিশ্বাস কৰিছিল যে কঠোৰ পৰিশ্ৰমে আমাক প্ৰতিটো অসুবিধা দূৰ কৰাত সহায় কৰিব পাৰে। এদিন মাছমৰীয়াজনে সাগৰত মাছ ধৰি থাকোঁতে হঠাতে এটা প্ৰচণ্ড ধুমুহা আহিল আৰু তেওঁৰ নাওখনে সেই সাগৰীয় ধুমুহাৰ লগত যুঁজিব নোৱাৰা অৱস্থাত পৰিল। কিন্তু মাছমৰীয়াজনে হাৰ মনাৰ সলনি সাগৰৰ ঢৌৰ লগত সংগ্ৰাম কৰাৰ সিদ্ধান্ত ল'লে। বহু কষ্টৰে নিজৰ নাওখন নিয়ন্ত্ৰণত ৰাখি মাছমৰীয়াই ধুমুহা শেষ হোৱালৈকে সাগৰৰ মাজতেই অপেক্ষা কৰিলে। সাগৰৰ পাৰত তেওঁৰ লগৰ মাছমৰীয়াবোৰে ইতিমধ্যে মাছমৰীয়াজন সাগৰৰ ঢৌত উটি গ'ল বুলি ভাবি দুখ কৰিবলৈ ধৰিলে। কিন্তু ধুমুহা শেষ হোৱাৰ কিছু সময়ৰ পাছত মাছমৰীয়াজনক নিৰাপদে উভতি অহা দেখি সকলো আচৰিত হ'ল আৰু আনন্দতে তেওঁক সকলোৱে আদৰি আনিলে। প্ৰচণ্ড সাগৰীয় ধুমুহাৰ প্ৰকোপৰ পৰা মাছমৰীয়াজন সুকলমে ঘূৰি অহাৰ বতৰা গোটেই গাঁৱতে বিয়পি পৰিল আৰু সকলোৱে প্ৰচণ্ড ধুমুহাৰ লগত নিজক বচাবলৈ মাছমৰীয়াজনে কৰা কঠোৰ সংগ্ৰামৰ শলাগ ল'লে। মাছমৰীয়াজনৰ জীৱন সংগ্ৰামৰ এই কাহিনীয়ে গাঁৱৰ যুৱক যুৱতীসকলক শিকাইছিল যে জীৱনত অসুবিধাৰ সন্মুখীন হ'লে হাৰ নামানি সেই অসুবিধাৰ লগত সংগ্ৰাম কৰি কেনেকৈ সফলতা লাভ কৰিব পাৰি। এই কাহিনীটোৱে আমাক শিক্ষা দিছে যে হাৰ নমনাৰ সাহসেই হৈছে আমাৰ প্ৰকৃত শক্তি।